কিছু ইমানটো মানে দূৰলৈ আহিম বুলি ভবা মানে দূৰলৈ আহিম বুলি ভবা আৰু এইটো ভিডিঅ'ত যদি আপোনালোকৰ পৰা মৰম আশীৰ্বাদ পাওঁ তেন্তে মই আৰু অকণমান ভিডিঅ' মানে আৰু অলপ মানে পিছলৈ গৈ আৰু দেখাব কাৰণে মেথুন ওলাইছে। হেল্ল' এভৰিৱান, মই মোৰ ধৰিত্ৰী চেনেলৰ অন্য এটি ভিডিঅ'ৰ পৰা আপোনালোকক বহু দিনৰ মূৰত স্বাগতম জনাইছোঁ। আৰু আজি হৈছে ছানডে আৰু সেই হেতুকে ছানডে বুলি অলপ ওলাই আহিছোঁ। মোৰ লগত বাৰু একো কথা নাই, ছানডে মনডে বুলি কোনো কথা নাই, কাৰণ আমিতো বেকাৰ মানুহ, অলৰেডি প্ৰতিদিনটোৱে ফ্ৰী বুলিয়ে ক'ব লাগিব। তথাপিতো চব দিনাখনে আমাৰ ফুৰিবলৈ অহা সম্ভৱ নহয়। সেই হেতুকে আজি বহুত মানে হেৰি কৰি আৰু আজি ওলাই আহিছোঁ আৰু ভাবিছোঁ এটা ভিডিঅ' বনাওঁ। ইউটিউবত বহুত দিন হ'ল ভিডিঅ' দিয়া নাই আৰু ফ্ৰেণ্ডবোৰক বহুত মিছ কৰি আছোঁ। সেই হেতুকে ভিডিঅ'টো আপলোড কৰিছোঁ আৰু আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা ঘণ্টি বটনটো অল কৰি থৈ দিব। আৰু নতুন নতুন ভিডিঅ' আহিলে তেতিয়াহে আপোনালোকৰ ন'টিফিকেশ্যনবোৰ যাব মানে আপোনালোকৰ ভিডিঅ'লৈ। আৰু ইয়াৰ যে দেখিছে প্ৰাকৃতিক কিমান সুন্দৰ মনোমোহা, মানে আমাৰ কেমেৰাত বৰ ভালকৈ বন্দী কৰিব পৰা নাই, কিন্তু হ'লেও মানে মনটো জোৰ পৰি গৈছে। মই ভাল পাইছোঁ, মানে বহুত ভাল পাইছোঁ আৰু সেইটো কাৰণে ভিডিঅ' বনাইছিলোঁ। বহুত বেছি পাৰফেক্ট নহয় যে ভিডিঅ' এটা ভালদৰে বনাব পাৰোঁ, আপোনালোকক দেখাব পাৰোঁ, কিন্তু এনেদৰে যদি আপোনালোকে মৰম দি যায় তেন্তে নিশ্চয় এদিন হ'লেও এদিন আপোনালোকৰ কাৰণে ভাল ভিডিঅ' দি যাবৰ কাৰণে চেষ্টা কৰিম। আৰু সেয়া যে দেখি আছে আপোনালোকে, ওচৰত গৈ মই আপোনালোকক দেখাই দিম বাৰু অলৰেডি। এইফালে মানে এটা টঙি ঘৰ আছে হা, এনেকুৱা চানামি জেগাটোত মানে টঙি ঘৰ সাজি কচু খেতি কৰিছে। মানে দেখি মানে কিবা ভয় লগা হৈছে, ইমানেই ভয় লাগিছে। তাতে মানে কচু খেতি কৰিছে, কেনেকৈ আছে আৰু কেনেকৈ থাকিছে আমাৰ কাৰণেতো সেইটো সম্ভৱ নহয়। আৰু এইফালে গ'লে বহুত দূৰ আছে, মানে ইমান দূৰ যাব পৰা আমাৰ শক্তি নাই, কিয়নো আমি মানে বৰ বেছি হেৰি অহা নাই। মোৰ লগত ভণ্টি আৰু ভাগিন এনেদৰে আহিছোঁ ন, আমি যিহেতু গোটেইখনে সৰু। জেগাটো আপোনালোকে দেখিছে না, আপোনালোকে হয়তো ইমানটো ধৰিব পৰা নাই, কিন্তু একদম চানামি হয়, মানে একদম থিয় কৰা হয়। সেইটোতে মানে কেনেদৰে ঘৰ সাজি আছে, কেনেদৰে যে কচু খেতি কৰিছে, আমি মানে বহুত এইবাৰ দেখাব বিচাৰিছোঁ মোৰ লগত অহা মোৰ ফেমিলিটো। মানে এয়া হৈছে মোৰ ভণ্টি ল'ৰা হয়, আৰু সেয়া আগত থকা ছোৱালীজনী হৈছে মোৰ বা ছোৱালী, আৰু সিহঁতে দুটা আৰু মোৰ সম্বন্ধীয় মানে ভণ্টি এজনী আৰু ভাইটি এটা আহিছিলে, আৰু এজনী মোৰ ভণ্টি হয়। আৰু সিহঁতৰ লাষ্ট মানে সিহঁতক সুধিছিলোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ক বুলি, আৰু কিন্তু সিহঁতে লাজতে এনেকুৱাখিনি কৰিছে। আগে পিছে মানে কেমেৰাৰ সন্মুখীন হোৱা নাই, এইবাৰ বলক ভাল লগা ফটো কেইকপিমান আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।